যে আমি সকলো এদিন পেনশন ল'ব লাগিব মই প্ৰায়ে আগতে আমাৰ চৰকাৰী অফিচত কওঁ যে পেনশনাৰ সকলৰ পৰা যে আপোনালোকে পইচা লয় আপোনালোকেও তো এদিন পেনশন পাব আপোনালোকেও কাবাক পইচা দিব লাগিব কাৰণ আমি এটা সময়ত ভাবো যে আমাৰ জীৱনত কেতিয়াও পেনশন নহব আমি এনেকৈ থাকিম কিন্তু কথাটো সত্য নহয় ভাবিবহে পাৰো কিন্তু পেনশনটো আমি সদায় আমি পামেই পাম সেইবাবে পেনশনাৰ সকলৰ লগত আজি যদি আমি ন্যায় কৰো তেতিয়ালে আমাৰ লগতো আমি পেনশন পোৱাৰ দিনাখন মানুহে ন্যায় কৰিব বহুত সময়ত মই প্ৰায় কওঁ কেতিয়াবা আমাৰ ডাক্তৰ সকল হস্পিটালত সময়মতে নাহে এটো এটা হেবিট হৈ যায় নাহুতে জুনিয়ৰ জনেও নাহাটো শিকি লয় কিন্তু কেতিয়াবা ডাক্তৰজনৰ নিজৰ বেমাৰ হলে তেওঁ যেতিয়া হস্পিটালত গয় সেই সময়ত তেওঁ হস্পিটালখনে খালি পায় সেই কাৰণে এটা কথা আমাৰ আগতে কোৱা আছে যে বালিলৈ জিপাত খৰ খুগ্ৰিবলৈ একেপাতে খৰ পৰি থাকে গতিকে আমাৰ এই কথাবিলাক মানুহৰ জীৱনত আমি উপলব্ধি কৰিব লাগে দ্বিতীয়তে আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ যি সন্মান সেই সন্মান আমি যেতিয়া সমাজত অটুট ৰাখিম আৰু তেখেতসকলৰ বাবে আমি জীৱন প্ৰমাণে হওক পেনশনৰ খুব তৎকালীনভাৱে নিষ্পত্তিকৰণে হওক এইবিলাক সৰু সৰু কাম যদি আমাৰ সমাজত আমি কৰি দিব পাৰো তেতিয়ালে মই ভাবো যে আমাৰ সমাজৰ পৰা নিজে নিজে বেয়া কথা বতৰাবোৰ নোহোৱা হ'ব আৰু এটা পজিটিভ চিন্তাধাৰাৰ উন্মেষ হ'ব মই পেনশনৰ ওপৰত এই কেইটামান কথা কোৱাৰ পিছত যোৱাকালি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত শিক্ষা বিভাগে লোৱা 3টা সিদ্ধান্তৰ কথা আমাৰ শিক্ষকসকলৰ শিক্ষয়িত্ৰীসকলৰ মই দৃষ্টিগোচৰ কৰিব খুজিছো বিশেষকৈ আমাৰ ইয়াত কামৰূপ মহানগৰ জিলাৰ প্ৰধান শিক্ষকসকল আছে শিক্ষয়িত্ৰীসকল আছে কালি আমি এটা সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা আমাৰ চৰকাৰী স্কুলবিলাকৰ ক্লাছ 3 ৰ পৰা আমি বিজ্ঞান আৰু গণিত আমি ইংৰাজী কিতাপত পঢ়িম আপোনালোকে লক্ষ্য কৰিছে যে আমাৰ অসমত আমি এটা সাৰ্ভে কৰিছিলো যে অল ইণ্ডিয়া এক্সামিনেশ্যনত আমাৰ লৰা ছোৱালী কিমানে সিট পায় আমি দেখা পাইছিলো যে মেডিকেল ইঞ্জিনিয়াৰিঙত আমাৰ লৰা ছোৱালীয়ে সিট পোৱাৰ সংখ্যা একেবাৰে কম যোৱাকালি আমি এটা সমীক্ষা উলিয়াইছিলো সৰু স্বাধীনতাৰ পিছৰ পৰা অসমত যিমান আইএছ অফিচাৰৰ জন্ম হল সব যদি আমি হিসাব কৰো অসমত যিমানখিনি আইএছ অফিচাৰ